আমার এই রূপসী বিসিডিসি অন্তর্গত রূপসীর এই হাইস্কুলৰ খেলপথাৰত আমাৰ বিশেষকৈ ৰূপসী UPPL প্ৰাইমাৰীৰ বহু সংখ্যক কাৰ্যকৰ্তা আমাৰ হাতত লিষ্ট দিছে 120 জন আৰু মহামায়া আৰু জালাবিলা বিসিডিসিৰ মানে প্ৰাইমাৰী হিচাপত সিহঁতৰ প্ৰাইমাৰী কমিটি হয় UPPLৰ জালাবিলা প্ৰাইমাৰীৰ সম্পাদক আৰু ভাইস প্ৰেসিডেন্ট আৰু মহামায়াৰ তেনেকৈ বিশেষকৈ UPPL দলৰ বিষয়ববীয়াত সিহঁতে যোৱাকালি ৰিজাইনেশ্যন দি পেলাই আজি আমাৰ দলত আহি যোগদান কৰিছে সৰ্বমুঠ যিমানখিনি যোগদান কৰিছে তাৰে 80% UPPL দলত বাকি 20% VPFৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে সঁচা অৰ্থত ক'ব লাগিলে এই ৰূপসী বিসিডিসি অঞ্চলত মানে ৰূপসী প্ৰাইমাৰীৰ অন্তৰ্গত ইয়াত UPPL দলৰ দুই এজন মানে বিষয়ববীয়া থাকিব পাৰে অফিস বেয়াৰাৰ সকল থাকিব পাৰে কিন্তু আজি যিখিনি UPPLক সমৰ্থন কৰা ৰাইজ আছে এই ৰাইজবিলাক সকলোহে আহি আজি আমাৰ দলত সমূহীয়াভাৱে যোগদান কৰিলে অন্ততঃ আমি ক'ব পাৰোঁ যে আজি এই ৰূপসী বিসিডিসি অন্তৰ্গত আমাৰ 80% জনসাধাৰণে বিজেপিৰ প্ৰতি সমৰ্থন জনাইছে মইতো কেতিয়াও ভাবা নাছিল যে 150 জন মানুহ যোগদান কৰিব 2-300 মানুহ ইয়াত গেদাৰিং হ'ব কিন্তু আপোনালোকে নিজেই দেখিছে কিন্তু 1000ৰ ওপৰত হ'ব 1000ৰ ওপৰত এটো মানে আনকাউন্টেবল হৈ গ'ল ইমান মানুহ আমি কিন্তু মাথা নাই তে শুনিছে যে আজি সাৰৰ স্কুটিনি আছে স্কুটিনিটো সম্পূৰ্ণ শেষ কৰি সন্ধিয়া ইয়াত জয়নিং প্ৰগ্ৰাম আছে গতিকে সেই জয়নিং প্ৰগ্ৰামত আমি অংশ ল'ম বুলি নিজে নিজে ওলাই আহিছে গতিকে সেইটো আমাৰ বিজেপিৰ কাৰণে খুব ভাল চাইন আৰু আমি নিশ্চিন্ত বৰ মনৰ আজি 100% বিশ্বাস আহিছে যে মই 1 নং পৰ্বতজোৰাত এই বিজেপিৰ কেণ্ডিডেট হিচাপে প্ৰাৰ্থী হিচাপে মই নিশ্চিতভাৱে মই জিকি যাম ইয়াৰ কোনো সন্দেহ নাই হওক চ্যালেঞ্জৰ কথা নহয় এতিয়া যি কেইজন কেণ্ডিডেট খেলিছে প্ৰত্যেককেই জিকাৰ কাৰণে খেলিছে আজি কোনো এটা কেণ্ডিডেটে মই হাৰিম খেলো এই মনোভাৱেৰে খেলা নাই যেহেতু সকলোৱে জিকাৰ কাৰণে খেলিছে গতিকে প্ৰতিদ্বন্দ্বিতা হিচাপে আমি সকলোৰে লগে কম বেছি পৰিমাণে হ'ম আৰু আল্টিমেটলি বিজয়ী যেহেতু ৰাইজৰ মৰম বিজেপিৰ প্ৰতি আছে ৰাইজে কি বিচাৰিছে বিটি অঞ্চলত বিটিআৰ অঞ্চলত শান্তি বিচাৰিছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতে যি সময়ৰ পৰা আজি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল সেই দিনৰ পৰা তাৰ পিছ দিনৰ পৰাই বিটিআৰ অঞ্চলত আমি আগত কি কৈছিল বিটিআৰ অঞ্চলত বন্দুক কালচাৰ এই বন্দুক কালচাৰ AK-47ৰ কালচাৰ যিখিনি হৈ আছিল এইটো সমূলি একেবাৰে বন্ধ কৰা হৈছে আৰু সেইটো একমাত্ৰ সম্ভৱ হৈছে কেৱল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ৰাইজে সেইটোই বিচাৰিছে ৰাইজক কি দিয়া নাই ৰাইজক ইমান আঁচনি দিয়া হৈছে ইমান জন কল্যাণমূলক আঁচনিবিলাক পাইছে অৰুণোদয় পাইছে উদ্যমী মহিলা উদ্যমিতা আঁচনি পাইছে ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাইছে নিযুত মইনা আঁচনি পাইছে বেকাৰ 3M আঁচনিবিলাক পাইছে ইমানবিলাক আঁচনি পোৱাৰ পিছত ৰাইজে যদি শান্তিৰে এমুঠি ভাত খাই যদি শান্তিভাৱে টোপনি মাৰিব নোৱাৰে ৰাতি যদি শান্তিৰে শুই থাকিব নোৱাৰে তেনেহ'লে সেই আঁচনিবিলাক পোৱাৰ পথটো কি থাকিব গতিকে ৰাইজে বিচাৰিছে আমি যথেষ্ট পাইছোঁ গতিকে আমাৰ শান্তি লাগে আৰু বৰ্তমান বিটিআৰৰ শান্তি প্ৰতিষ্ঠা হৈছেই একমাত্ৰ আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে গতিকে এই স্থায়ী শান্তিটো যাতে বাহাল থাকে তাৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজে বিজেপিক ভোট দিয়ে প্ৰতিদ্বন্দ্বিতা মই কৈছোই নহয় পাৰ্টিকুলাৰ কালৰ লগত কাৰ প্ৰতিদ্বন্দ্বিতা হ'ব সেইখিনি মই ক'ব নাযাওঁ সকলোৰে লগত প্ৰতিদ্বন্দ্বিতা হ'ব কাৰণ সকলোৱে যিহেতু খেলাৰ কাৰণে যি এনেকুৱা কেণ্ডিডেটো আছে জানে মই নামটো নকওঁ সি কোনটো দলৰ পৰা প্ৰাৰ্থিত্ব কৰিছে সি নিজেই নাজানে নিজৰ দলৰ নাম তথাপিও জিকাৰ কাৰণে খেলিছে গতিকে সেইসকলৰ লগতো মোৰ কণ্টেষ্ট হ'ব